मेरी माय दीदी। आपने मेरे हस्बैंड को राखी बांधा ना, तो दीदी है उस दिन से। ये मेरी दीदी है। दीदी हाय बोलो। हाय हाय। ये मेरी दीदी है। ये इन लोगों का बच्चा। ये हमारा बॉडीगार्ड। আমি এতিয়া আকৌ ওলাই আহিছো একদম শৰ্টকাট দি ওলাই আহিলো আমাৰ ৰুমৰ পৰা সেয়া গৈ ৰাস্তাত আছো এতিয়া গৈ আছো পোৱাগে নাই এইকেইটা আমাৰ বডিগাৰ্ড কেইটা আজি ইহঁতক মানে মুনা ধৰিব দিছো আমি বস্তু অলপ ল'বলৈ আহিছো এয়া সন্ধিয়া সময়ত ওলাই আহিছো আৰু সন্ধিয়া হ'ব সন্ধিয়া হৈছে বুলি ক'ব লাগিব খালি ইয়াত আন্ধাৰ হোৱা নাই এতিয়া বৰষুণ দিলে ৰাস্তা একদম বেয়া হৈ গ'ল এইখিনি দিনত ওলাই গৈছিলোঁ তেতিয়া বৰষুণ দি দিলে গতিকে ৰাস্তা একদম অৱস্থা নাইকিয়া আৰু তথাপিও ঠিকেই আৰু बहुत दिन मैं हमारे दीदी लोग लाई दीदी कुछ बोल दो ये मेरी दीदी है प्यारी सी दीदी दीदी इस तरफ देखो ना दीदी सलाम सलाम है क्या हाँ दीदी बहुत लास्ट কৰিছে মানে আগতে মই আন্টি বুলি মাতিছিলোঁ কিন্তু কি হ'ল মোৰ হাজবেণ্ডক সেইদিনাখন ৰাখি বান্ধিলে ৰাখি বান্ধা নাছিলে গতিকে সেইদিনাখনৰ পৰা মোৰ দিদি হ'ল আৰু না আন্টি সেই আন্টি বুলি মুখৰ পৰা ওলাই যায় আন্টি আন্টি বুলি মাতি থকা বাট আন্টি নহয় দিদি হয় এতিয়া ৰাখি বান্ধিলে মোৰ হাজবেণ্ডক ভাইটি বনাইছে दीदी कुछ बोलो दीदी बॉडीगार्ड किटा আৰু এয়া दीदी গৈ আছে মোৰ বেগটো ধৰি দিছে আৰু মাই গড সন্ধিয়া হ'ব আৰু বেছি দেৰি নাই বৰষুণো দি আছে যে সেইকাৰণে বেছি আন্ধাৰ আন্ধাৰ দেখিছে গৈ লওঁ মইতো ওলাই আহিলোঁ যেতিয়া মোৰ ফেভৰেট বস্তুটো খাব লাগিব পানীপুৰি খাব লাগিব আজি গৈ আছোঁ এয়া দেখিছে নহয় ভিৰ হৈছে সন্ধিয়া হৈ আহি আছে ফুৰি থকা হৈছে আজি দিনটো আন্টিহঁতক মই আন্টি নহয় বাৰু দিদিহঁতক মই দোকান এখনতে বহাই থৈ আহিছোঁ মই এতিয়া আহিছোঁ অলপ মাংস নিবৰ কাৰণে হাজবেণ্ডে মোক আজি গাহৰি মাংস লৈ যাব কৈছিলে আহিছোঁ দোকান খোলা আছেনে নাই মাংস নিবৰ কাৰণে আহিছোঁ আজি পূৰা মই বজাৰ কৰি ফুৰিছোঁ আৰু দেই অৱশ্যে এদিনো এনেকৈ অকলে নপঠিয়াই আজি আহিছোঁ दुकान या दीदी है तो खुआ से बच्चा की तक अरे बच्चा इधर देखो अरे खा रही है पानी पूरी स्पेशल पानी पूरी है ओ माय गॉड एया অলপতে या एक्सीडेंट হৈছে দেখিছে নহয় ओ माय गॉड কি যে নহয় এনেকুৱা ৰাস্তা ভিৰ হসকে ভয় দে সেইকাৰণে মানুহবিলাকে অলপ সাৱধানে চলাব লাগে কি ক'ব আৰু আজিকালি যিমানহে স্পীডত গাড়ী মটৰবিলাক আহে নহয় ল'ৰাবোৰ যেনেকুৱা স্পীডত আহে ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক বাৰু অলপ আগতে মানে জাষ্ট খুন্দাই মাৰি দিছিলে ফুচকা খাই হৈ গ'ল মাই গড দেৰি হৈ গ'ল বহুত দেৰি হৈ গ'ল যাব লাগে এতিয়া সন্ধিয়া হৈ গ'ল ফুচকা লৈ লৈছোঁ হাজবেণ্ডৰ কাৰণে নিজে খালোঁ এতিয়া যাম এতিয়া যাওঁতে বাছত যাওঁগৈ বস্তু লৈ ল'লোঁ যে
মানে ভাগৰ লাগিলে আহোঁতে খোজকাঢ়ি কাঢ়ি পোৱালি পাই যিমানে উৎপাত কৰি আহে ৰাস্তাত এইকেইটা দেখিছে নহয় এইকেইটা বিৰাট উৎপতীয়া হয় মানে লৈ আহিছিলোঁ লগত আণ্টিৰ লগতে আণ্টি নহয় দিদিৰ লগত লৈছোঁ এতিয়া গৈ আছোঁ দেই বাছত সন্ধিয়া হৈছে বজাৰ কৰি দেখিছে নহয় বাহিৰত অকলে অকলে পঠিয়াই দিলে পাই আজি ইফালে নিজে একদম মোবাইল পিটিকি শুই বহি আছে দেখিছে নহয় গাহৰি মাংস আনিব কৈছিলে নাপালোঁ গাহৰি মাংস মাছ লৈ আহিছোঁ ঠিক আছে হ'ব এতিয়া বহুত ভাগৰো লাগিছে কাপোৰ চাপোৰ চেঞ্জ কৰিব নাই এনেকৈ থাকিম এতিয়া অ' মাই গড একদম ভাগৰ লাগি গ'ল দেই কিমান দেৰি খোজকাঢ়ি Okay friends, bye bye. এইখিনি মাছ আনিলোঁ মাছ একদম চফা কৰি দি পঠিয়াইছে এতিয়া ফ্ৰাই কৰি ধুনীয়াকৈ বনাম গাহৰি মাংস আনিব কৈছিলে গাহৰি মাংস নাপালোঁ দোকান বন্ধ এনেই কষ্ট কৰি গ'লোঁ এতিয়া মাছ ফ্ৰাই কৰিম ৰাতিকৈ মাছ খাম আজি অ'কে আজিলৈ মই ইমানতে সামৰিছোঁ আৰু মাছ চাছ বনোৱা দেখাই নাথাকোঁ কাৰণ খুব ভাগৰ লাগি আহিছে যদি পাৰোঁ দেখাম আৰু পাৰিলে দেখাম নোৱাৰিলে আমি নেদেখাওঁ দেই বহুত ভাগৰ লাগি আহিছে কেতিয়াকৈ বনাই খাওঁতে লাগিছে ফ্ৰাই কৰি দেখাই দিব লাগিব আৰু অ'কে এইখিনি মাছ ফিছ খাম আকৌ গৰম উঠিছে তলতে বহি লৈছোঁ দেই আইচক্ৰীমৰ কালাৰটো বগা য়েছ আইচক্ৰীম এটা আনিছোঁ দুজনলৈ দুটা খাই লওঁ সস্তীয়া নহয় 30 rupees হয় এটাত 30 rupees হয় এইটো কি সস্তা বুলি কয় নেকি আইচক্ৰীম খাই লওঁ মোৰ মাছ বনাই খাবলৈ লৈছোঁ ভাত খাব লৈছোঁ এতিয়া আজি এয়া
পটলৰ চব্জিত নিমখ কম হ'ল বুলি কৈছে অলপ এই আৰু বনাই থাকোঁতে কি ক'বা আৰু বহুত দিনৰ মূৰত বনাইছোঁ ঠিক আছে আমি খাই লওঁ এতিয়া ঠিক আছে আমি খাই আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম মোৰ বেলেগ এটা ভিডিঅ' সদায় এনেকৈ সামৰণি মাৰে চব মিছা কথা এনেকৈ সামৰণি মাৰিব লাগিব হয় নাই বাই বাই ছাবস্ক্ৰাইবাৰ নাই বাঢ়িব আৰু এনেকৈ লাইক কৰিলে কৰিব নকৰিলে নাই আৰু আপত্তি নাই বনাই থাকিম এনেকৈ ভিডিঅ' যোনে যি কয় কৈ থাকিব অ'কে বাই বাই আজি মোক একদম পুৰা লাষ্ট দি দিছে মোৰ হাজবেণ্ডে ছাবস্ক্ৰাইবাৰ নাপাহে লাইক নাপাওঁ মোৰ ভিডিঅ'বিলাকত বুলি নাপালে নাই আৰু কি কৰিম ন এতিয়া যি মন যায় কোনোবাই লাইক দিব মন গ'লে দিব নিদিবলৈ থাকিলে নিদিয়ে বাকীও একো নাই বাট মই বনাইছোঁ মোৰ কথা মোৰ মোবাইল মোৰ ভিডিঅ' মোৰ কথা মই বনাই থাকিম এনেকৈ আজি মাছৰ লগত ভাত খাম ভাত চাত খাই লওঁ তাৰপিছত দেখা যায় কি হয় অ'কে বাই বাই